এয়া হৈছে মা কামাখ্যা ধাম আৰু আমি আহিছিলোঁ পূজা বুলি কামাখ্যালৈ। পূজা বুলিনো এইবাৰ কি, সকলোৰে মন বেয়া, তথাপিও পূজা বুলি নিয়ম কিছুমান থাকে যিহেতু কামাখ্যালৈ আহিলোঁ ৰাতি। কি কৰিছা? মন্দিৰ গৈছিলোঁ, কামাখ্যা মন্দিৰ আহি আছোঁ, 10টা বাজিলে, ঘৰ যাম, ৰৈ আছোঁ গাড়ীতে, বজাৰ কৰিব গৈছোঁ। চাই বেবী ৰৈ আছে, ট্ৰেইন চোৱা, ৱাও ট্ৰেইন ট্ৰেইন go away, another day, little Johnny wants to play, rain rain go away। এইফালে ৰাতি ঘৰ গৈ পাওঁতে বহুত দেৰি হ'ল আৰু পিছদিনাখন আছিলে অষ্টমীতে আমি সকলো আহিছোঁ সন্ধি পূজালৈ। কেনেকুৱা লাগিছে? বহুত ধুনীয়া লাগিছে। পূজাৰ পৰা আহিলোঁ, সন্ধি পূজা আজি বিৰাট বেছি গৰম আছিলে। সন্ধি পূজা কৰিলোঁ আৰু পুষ্পাঞ্জলি ল'লোঁ, কিন্তু ভোক খোৱা নাই যিহেতু নৱৰাত্ৰি চলি আছে। এতিয়া ঘৰত কিবা এটা খাম আৰু। চাই বেবীৰ অৱস্থা দেখাই দিয়া হয়। মোৰ কাপোৰযোৰ এবাৰ ভালকৈ দেখুৱাই দিছোঁ।